হেল্ল' বন্ধুসকল, এয়া চাওক বিলাহী, বেঙেনা, পিঁয়াজ, আদা আৰু ভোট জলকীয়াটো দিবলৈ বাকী আছে। ভোট জলকীয়া আছে গছত। বৰষুণৰ বতৰ, ধাৰাসাৰ বৰষুণ দি আছে বাহিৰত। ঠাণ্ডা দিনত এই জুইশালত বহি মই আৰু এই পোৱালিটো, এইটো সৰুটো পোৱালি লগত লৈ বোলো ধুনীয়াকৈ মোহাৰি পিটিকাটো বনাই লওঁ আৰু দাঁত নিকটাই বোলো ভাত সাজ খাম। এই জুইশালত বহি আছোঁ, দেখিলে নহয়। ঠাণ্ডা দিনৰ বতৰ, জুইৰ সেকটো লৈ যথেষ্ট আমেজ লাগে। নিজৰ দিনটো নিজৰ কৰ্তব্যত ব্যস্ত হৈ আছিলোঁ। এতিয়া সন্ধিয়া সময়ত অকণমান শান্তি পৰিৱেশত এই জুইশালৰ ৰুমত বহি জুইৰ সেক লৈ পিটিকা বনাই ধুনীয়াকৈ বোলো ভাত সাজ খাওঁ। এটি আমাৰ সৌপোনা প্ৰিন্স ভাইটি, এইটো এঠালি পূৰা মাৰিবই, মাৰোকে আছে। এইটি হৈছে মোৰ সৌপোনাটি। আমি দুয়োটাই বোলো জুইশালত বহি পিটিকা বনাওঁ। সেই বুলি জুইশালত বহিলোঁ, লগতে বাহিৰত বৰষুণ, ঠাণ্ডা দিনৰ বতৰ, জুইকুৰা ল'ম বুলি আহি জুইশালত বহি পিটিকা প্ৰস্তুত কৰিছোঁ। পিটিকা সম্পূৰ্ণ হ'লে ভাত সাজ খাম। সেইবুলি নোহোৱা পৰ্যন্ত বোলো পিটিকা সম্পূৰ্ণ হোৱাগৈ নাই, জুইশালতে বহি জুইকুৰা লৈ আছোঁ। সেই দুইটিয়ে বহি আমি এই জুইশালত জুইৰ লৈ আছোঁ। কি কৰি আছা? মুখখন ভালকৈ ধৰা। তেতিয়াহ'লে ভাত সাজ খাই লওঁ। এইটি মইনা পাৰিজাতি, দেখিলে নহয়। দিনটো ব্যস্তৰ মাজত থাকি, হুলস্থুলীয়া পৰিৱেশৰ মাজত থাকি এতিয়া অলপ শান্তি পৰিৱেশত বোলো ভাত সাজ ধুনীয়াকৈ জুইশালতে জুইৰ সেক লৈ কিনি ভাত সাজ খাওঁ। সেই বুলিহে বহিলোহি। বাহিৰত ধাৰাসাৰ বৰষুণ, ঠাণ্ডা দিনৰ বতৰ, জুইৰ উমৰ আমেজে বেলেগ। সেইটো কাৰণে জুইকুৰাত বহি, একুৰা হ'ল জুই। দিয়া সেইটো দিয়া, সেইটো দিয়া, সেইটো দিয়া। এইকুৰা জুই দম দমকৈ জ্বলি আছে, খুব ধুনীয়াকৈ জুই ফুৱাই আছোঁ। আৰু মইনা পাৰিজাতে মই জুই ফুৱাই আছোঁ। এতিয়া তেনেহ'লে ভাত সাজ খাই লওঁ। ভোট জলকীয়া, বেঙেনা, আলুগুটি, বিলাহী পুৰি ভোট জলকীয়াৰ লগত দি ধুনীয়াকৈ ভাত সাজ খাই লওঁ। তেতিয়াহ'লে খোৱাৰ ভিডিঅ'ত বাৰু মই নিদিওঁ, আপোনালোকৰ লোভ লাগি যাব পাৰে। সেইটো কাৰণে মই খোৱাৰ ভিডিঅ' দিয়াৰ ব্যৱস্থা নকৰিলোঁ। এতিয়া মই খোৱাৰ ব্যৱস্থাহে কৰোঁ। ধন্যবাদ, গুড নাইট।